স্বাগতম জনাইছো এক্সপ্লোৰ উইথ সুৰক্ষিতাৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক সজাই দেখুৱাম এখন অসমীয়া থালি। তাৰ লগতে আপোনালোকক মই এটা ৰেচিপি শ্বেয়াৰ কৰিম। এইটো ৰেচিপি ঢেকীয়া, কঁঠালগুটি আৰু সৰিয়হৰ ৰেচিপি। এই ৰেচিপিটো আপোনালোকে বনাই খাই চাব, বহুত বেছি সোৱাদ। এনেধৰণে ঢেকীয়া যদি আপোনালোকে খাই পায়, মই কৈছোঁ আপোনালোকে পুনৰবাৰ খাবলৈ মন যাব, খুব বেছি সোৱাদ। তাৰ আগতে মই প্ৰথমে দুটামান পটল ফ্ৰাই কৰি লৈছোঁ। যিহেতু মই আপোনালোকক ক'লোৱেই যে আজি আপোনালোকৰ এখন অসমীয়া থালি, তাত দিবলৈ পটল ফ্ৰাই কৰি লৈছোঁ। এনেধৰণে আপোনালোকে পটল ফ্ৰাই কৰি পেলাই দেখিবলৈ খুব বেছি ধুনীয়া লাগে। আপোনালোকে এনেধৰণে ট্ৰাই কৰি চাব। এতিয়া গৰম হৈ থকা কেৰাহীখনতে মই দি দিছোঁ শুকান জলকীয়া আৰু পিঁয়াজ। তাৰ পাছত মই দুটামান সৰিয়হ ছটিয়াই দিছোঁ। সৰিয়হকেইটা ফুটিব, গতিকে আপোনালোকে সৰিয়হ দিয়াৰ লগে লগে ঢাকনখন মাৰি দিব। আৰু এই সৰিয়হটোৱেই হৈছে আজিৰ ঢেকীয়া শাকৰ ব্যঞ্জনখনৰ মূল বস্তু বুলি ক'ব লাগিব। কাৰণ অন্য দিনাতো আপোনালোকে ঢেকীয়া ভাজি খাই থাকে, কিন্তু ক'লা সৰিয়হকেইটা দি দিলে যিটো সোৱাদ উঠিব, তেতিয়া আপোনালোকে পুনৰবাৰ এই ৰেচিপিটো ট্ৰাই কৰিবলৈ মন যাব। আপোনালোকে ট্ৰাই কৰি চাব। অলপমান হালধি দিব আৰু যি কাটি ৰখা আপোনালোকৰ কঁঠালগুটি, মই দুটামান আলু দি দিছোঁ সৰু সৰুকৈ কাটি, কাৰণ মোৰ কঁঠালগুটি কম আছিলে। এনেই কিন্তু কঁঠালগুটিৰ সৈতেহে ভাল হয়। কঁঠালগুটি আপোনালোকে আৰু আলু মই প্ৰথমে ফ্ৰাই কৰি ল'ম অকণমান, তাৰ পাছত দি দিম ঢেকীয়া শাকখিনি। এই ৰেচিপিটো আপোনালোকে খুব লাহে লাহে কম জুইত ভাজিব, তেতিয়াহে তাৰ আচল সোৱাদটো পাব। যদি এইটো হাই ফ্লেমত দি দিয়ে, তেতিয়াহ'লে ঢেকীয়াৰ যিটো গুণ, সেই গুণটো নাইকিয়াও হৈ যাব। আপোনালোকে গতিকে লাহে লাহে কম ফ্লেমত এইটো ভাজিব। আৰু চাওকচোন কিমান ধুনীয়া হৈছে ঢেকীয়াৰ ভাজিটো। আৰু এই ব্যঞ্জনটো মই আপোনালোকক গৰম ভাতৰ লগত পৰিৱেশন কৰি দেখাইছোঁ। গতিকে ব'লক ভিডিঅ'টো আগলৈ চাই থাকোঁ। ঢেকীয়া শাকটো অলপ কমাৰ পাছতে আপোনালোকে নিমখটো দিব, নহ'লে নিমখটো সৰহ হ'ব। গতিকে নিমখ দি ল'ব আৰু আপোনালোকে কিছু সময় সিজালৈকে ভাজিব। কম জুইত গেছটো বঢ়াই নিদিব। আৰু তেতিয়া মই ইটো চাইডে পাতি দিছোঁ, কাৰণ মোৰ আৰু এটা বস্তু বনাবলৈ আছে। মই দুটামান পটল পুৰি লৈছোঁ। আপোনালোকক পটলৰ চাটনিৰ লগত আজিৰ যি থালি প্ৰস্তুত কৰি দেখাম। এইখন হৈ গ'ল থালি। তাত আছিলে লোকেল মুৰ্গী মাংস, এয়া কঁঠালগুটি, ঢেকীয়া আৰু মচুৰ দাইলৰ টেঙা শাক, এইফালে ঢেকীয়া, সৰিয়হ আৰু কঁঠালগুটিৰ ভাজি, এইফালে আছিলে পানী টেঙা আৰু আমৰ আচাৰ, ফ্ৰাই কৰা পটল, আৰু আছিলে পটল, নহৰু, পিঁয়াজৰ আৰু কেঁচা জলকীয়াৰ চাটনি। গতিকে আমি খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাওক, আৰু যদি ভাল লাগে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।